So hi guys, এটা বেলেগ ধৰণে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। So welcome back to the new video. এটা বেলেগ ধৰণৰ ভিডিও সেইকাৰণে বেলেগ হৈ লৈছো আচলতে। So ভিডিওটো আপোনালোকে শেষলৈকে চাব প্লিজ, কিয়নো এইটো ভিডিও আগৰ নিচিনা নহয়, অলপ বেলেগ হয়। আৰু দেখিছে মই কি লৈ বহিছো, এই এটা পৰ্বত মানে আৰু আছে যিখিনি উঠাইলে মই ঢাক খাই যাম যে, সেইকাৰণে এইখিনি বেলেগকৈ থৈ লৈছোঁ। সো বলক তেন্তে আজি ভিডিওটো আমি স্টাৰ্ট কৰোঁ। আহিছোঁ এটা কালেকশ্যনৰ ভিডিঅ', মানে বোৱা কাপোৰৰ কালেকশ্যন। বোৱা কাপোৰ মানে কোনো বোৱা কাপোৰ কিনাও পোৱা যায়, আপোনালোকে জানেই। আৰু এইখিনি কিনা নহয়, এইখিনি মোৰ মায়ে নিজেই বোৱা হয়। চ' সেইকাৰণেহে মই দেখাবলৈ লৈছোঁ। এয়া মই লৈ লৈছোঁ কাপোৰখিনি, আপোনালোকক মই এযোৰ এযোৰকৈ ধুনীয়াকৈ দেখাই যাম। সো গাইজ ভিডিওটো স্টাৰ্ট কৰোঁ তেনেহ'লে। কাপোৰখিনি মই এযোৰ এযোৰকৈ আপোনালোকক দেখাম, আৰু লগতে কাপোৰকেইযোৰ পিন্ধিও দেখা হ'ব আপোনালোকক, যে পিন্ধিলে মানে কেনেকুৱা লাগে, কোনডোখৰত কেনেকুৱা ধৰণৰ ডিজাইন পৰিছে, চব মানে সকলোখিনি আপোনালোকে ভালকৈ জানিব পাৰিব। আৰু কাপোৰখিনি পিছে মই পিন্ধি দেখা নাই, মই ভণ্টিক পিন্ধালোঁ এযোৰ এযোৰকৈ। তো তেনেকৈ আপোনালোকক দেখাম। আৰু মই মায়ে জয়তেও বোৱা এযোৰ আছে, আৰু লগতে এনাইও বৈ দিয়া এযোৰ আছে। এনাই মানে মোৰ মা হয়। আৰু তো চবেই দেখাম, মানে যিমান বোৱা কাপোৰ আছে। আৰু লগতে আৰু এইখিনি আছে মানে এক্সট্ৰাকৈ, যিখিনি চাদৰ হয় মায়ে বৈ যোৱা হয়তো 2-3 মাহমান হৈছে। সেই চাদৰকেইখন মানে ছিংগলকৈ লোৱা চাদৰ হয়, মানে পকোৱা সূতাই দি বোৱা বুলি কোৱা হয়। তো সেইখিনি মই এটা এক্সট্ৰা ভিডিঅ' দিওঁ। এইকেইযোৰ হৈছে জোৰ কাপোৰ। কেলৈ হাঁহি আছোঁ ভণ্টি? চ' গাইজ এইটো ভিডিঅ'ত মই অকল জোৰ কাপোৰ দেখুৱাম, আৰু এটা ভিডিঅ' বনাম মই, য'ত মোৰ মায়ে কেইমাহমানৰ আগত নতুনকৈ বৈ যোৱা চাদৰ, অকল এক্সট্ৰা চাদৰ বৈছিল, যিখিনি পকোৱা সূতাৰে বোৱা হয়। সেইটো এটা মই এক্সট্ৰাকৈ ভিডিঅ' বনাম। চ' পাৰ্ট 1 পাৰ্ট 2 হ'ব চাগে। আৰু বোৱা কাপোৰটো মায়ে বৈয়ে থাকে, আৰু এতিয়া আকৌ ব'ব চাগে। তেতিয়াও যদি হয় মই আপোনালোকক নিশ্চয় দেখাম, কোনোবা ভিডিঅ'ৰ মাজতে দেখাম। আৰু সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এটা লাইক কৰি দিব প্লিজ। চ' বলক কাপোৰবোৰ দেখুৱাবলৈ ষ্টাৰ্ট। ফাৰ্ষ্টতে আপোনালোকক এইযোৰ কাপোৰ দেখুৱাম, যিযোৰ য়েল্ল' কালাৰ হয়। বহুত ধুনীয়া, মানে মোৰ নিজৰ ফেভৰেট হয়। আৰু এইযোৰ মায়ে বৈছিলে হ'ল 3 বছৰমান পাৰ হ'ল চাগে দেই। তথাপিও আজিও নতুন নিচিনা হৈ আছে। আচলতে বোৱা কাপোৰবোৰ কেতিয়াও পুৰণা নহয়, সদায় তেনেকেই থাকে। বহুত ধুনীয়া হয়, আৰু পিন্ধিবলৈতো কিমান ভাল জানি। এইখন হৈছে মেখেলা, এই চব এইখন মেখেলা। ইয়াত এইখন মায়ে মানে অকণমান বহুত বেছি ফুল বচাকৈ বৈছিলে, ঘনকৈ ফুল দিয়া আছে। এয়া চব মেখেলাখন। চ' মেখেলাখনটো দেখিলে, এখন চাদৰখন, এইখন কি হ'ল গোটেই। গাইজ বাৰে প্ৰতি মোক ভণ্টিয়ে বহুত ডিষ্ট্ৰেক্ট কৰি আছে দেই ভিডিঅ'টো বনোৱা। চ' গাইজ গোটেই মানে চাদৰখনৰ বডিতে এনেকৈ বুটা বচি দিছে। কেলৈ আহিছ? বুটা নকয়, এইটো বুটা বুলি কয়। চ' গাইজ মায়ে ইমানবোৰ কাপোৰ বলে, এই নাজানেই কি বুলি কয়। দেখিছে এই যিখিনি দেখিছে ন, গোটেই মানে চাদৰখনৰ গোটেই বডিটোতে এনেকৈ বুটা বচা আছে। আৰু তলডোখৰটো তেনেকুৱাই মেখেলাখনৰ নিচিনাই আগটো, আৰু এই বুটাখিনি এনেকৈ দিছে ধুনীয়াকৈ। সেয়া, আৰু পটিটো এইটো এনেকৈ পটি বাচি দিছে গোটেই চাদৰখনত। সেয়া, আৰু এইযোৰ গোটেইযোৰ এতিয়া পিন্ধি পিনে মই এটা ভিডিঅ' দিম ইয়াৰ পাছতে, আপোনালোকে চাই ল'ব কেনেকুৱা লাগে। আৰু বহুত ধুনীয়া লাগে আচলতে পিন্ধিলে, কালাৰটো বহুত ধুনীয়া। আৰু লগতে য়েল্ল' কালাৰত এইকেইটা কালাৰ ব্লেক, ৰেড এনেকৈ দি দিছে যে, খুব বেছি ধুনীয়া লাগিছে কালাৰকেইটা। আৰু লগতে যিটো তলত যে ডাঙৰকৈ চ' গাইজ এইযোৰ যিটো তলত এইটো ফুল বাচিছে ন, দেখিছে ব্লেক কালাৰত ডাঙৰকৈ, এইটোত মায়ে গুণা বাচি দিছে, মানে গল্ডেন কালাৰ যিটো থাকে যে, জিলিকনি এটা দিয়ে যে, সেইটো বাচি দিছে। বহুত ধুনীয়া এটা শ্বাইন কৰে। আৰু আপোনালোকে ভিডিঅ'ত এইটো ধৰিব নোৱাৰিব, নুঠিব চাগে ভিডিঅ'ত, মানে ৰিয়েলত ইমান বেছি ধুনীয়া লাগে ন। এটা
শাইন কৰি থাকে আৰু ব্লেক কালাৰত আছে ইমান ধুনীয়া লাগে সো এযোৰ আছিলে তো এটা মই আপোনালোকক এযোৰ দেখাম গ্ৰীন কালাৰ আৰু যিযোৰ মাই তাঁতশালৰ পৰা কাটি অনা এযোৰ দেখাম যিবোৰ মাই তাঁতশালৰ পৰা কাটি অনা এমাহে হোৱা নাই চাগৈ আৰু মই এযোৰ পিন্ধিলোঁ যিসকলে মোক ইনষ্টাগ্ৰামত আছে তেওঁলোকে গম পায় মই এযোৰ ফটো দিছিলোঁ আৰু আমাৰ ওচৰতে বিহু হৈছিলে তাতে মই পিন্ধিছিলোঁ এইযোৰ সব গ্ৰীন কালাৰত খুব বেছি ধুনীয়া লাগে বহুত ধুনীয়া এইযোৰো মাই বৰ ধুনীয়াকৈ ঘন কৰি বাচিছে ফুলখিনি এয়া চাওক এনেকৈ দি দিছে গ্ৰীন কালাৰত ৰেড দিছে হোৱাইট দিছে আৰু য়েল্লো কালাৰটো বাছি দিছে বহুত বেছি ধুনীয়া লাগে আৰু এইটো যিটো সূতাৰে বাচিছে সেইটো সূতাটো আচলতে এই আগৰযোৰত যিযোৰে বাচিছিল সেইটো সূতা নহয় অকণমান বেলেগ হয় যিটো চাইন কৰি থাকে এইটো অলপ ফুলখিনি বেলেগ সূতা এটা ইউজ কৰিছে মায়ে যিটো অকণমান চাইন কৰি থাকে আৰু সেইবাবে বহুত বেছি ধুনীয়া লাগে পিন্ধিলে বিশেষকৈ ৰাতি বহুত ধুনীয়া চাইন কৰে আৰু এইখন হৈছে চাদৰ আৰু যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব মই এইবোৰ মেখেলা চাদৰ পিন্ধি ফটো দিয়ে থাকোঁ আৰু এইখন চাওক চাদৰ এনেকৈ আগটো দিয়া হৈছে মেখেলাখনৰ নিচিনা আৰু গোটেই চাদৰখনৰ বডি পাৰ্টটোত এনেকৈ ফুল দিয়া হৈছে আৰু এটা কথা আগৰ মেখেলা চাদৰযোৰত এইটো বস্তু নাছিলে যিটো আজিকালি সব মেখেলা চাদৰতে থাকে সকলোৱে জানে গেৰ বুলি কয় এইটো চাওক মাজত যিটো এনেকৈ কৈ পৰে যে পিন্ধিলে মানে এইটো এনেকৈ কৈ এইটো গেৰ বুলি কয় আৰু আজিকালিতো কিনা কাপোৰ হওক সকলোবোৰতে এইটো বস্তু থাকেই চবেই জানে আৰু তেনেকৈ বৈছে মাই কাপোৰযোৰ আৰু এয়া গেৰটো আৰু তেনেকৈ গোটেই বডিটো তেনেকৈ সৰুকৈ বুটা দিয়া আছে আৰু ইফালে আগটো আৰু পটি বাছি দিয়া হৈছে এনেকৈ ধুনীয়াকৈ বুটা এয়া সো এইযোৰ মই পিন্ধিলৈ খুব বেছি ভাল লাগে মোৰ সিম্পল হয় কিন্তু খুব বেছি মৰম লগা পিন্ধিবলৈ খুব আৰাম এয়া পিংক কালাৰ এযোৰ দেখাম মই আপোনালোকক কালাৰটো ভিডিঅ'ত অকণমান ডাৰ্ক আহিছে দেই কিন্তু ৰিয়েলত বহুত ধুনীয়া একদম মানে লাইট কালাৰ পিংক কালাৰ তেনেকুৱা হয় আৰু এইখন মেখেলাখন আৰু এইযোৰ বোৱাটো বহুত বছৰ হ'ল এইযোৰ বোৱা হয়তো আমি 5-6 মানত থাকোঁতেই চাগে মায়ে বোৱা আৰু এতিয়াতো হাই ছেকেণ্ডেৰী ওলাই গ'লোঁ চাওক কিমান আগতে বোৱা এয়া চাওক এইযোৰ চিম্পল হ'ব পাৰে কিন্তু পিন্ধিলে বহুত ধুনীয়া দেখি যিহেতু হাতেৰে বোৱা হয় মিহি হয় আৰু লগতে মায়ে বোৱাটো মোৰ ভালেই লাগে এইযোৰ এইটো কি বুলি কয় মই নাজানো আগৰবোৰত বাৰু ফুল বাচিছে বুটা বাচিছে এইটো এনেকৈ কৈ বাচিছে মায়ে কি বুলি কয় হয়তো মই নাজানো কিবা দুকনীয়া কিবা এটা বুলি কয় মই নাজানো সো গাইজ এইখন এনেকৈ কৈ দিয়া আছে চিম্পল আৰু চাদৰখনত পতি বচা নাই জোৰ দিয়া হৈছে পকোৱাহতে চাদৰবোৰত যেনেকৈ জোৰ দিয়া হয় তেনেকৈ জোৰ দিছে এয়া এনেকৈ জোৰ দি দিয়া হৈছে আৰু যেহেতু আগতে বোৱা সেইকাৰণে অলপ আগৰ ডিজাইনৰো হয় তথাপিও ভাল লাগে মোৰ চিম্পল হয় সেইকাৰণে দেখুৱাই দিছোঁ চাদৰখনৰ আগটোতো
আৰু এনেকৈ দিয়া হৈছে মেখেলা নিচিনা আগটো দিয়া হ'ব এনেকৈ আৰু চাদৰখনৰ গোটেই বডিটোতে এনেকৈ সৰু সৰুকৈ দি দিয়া হৈছে এনেকৈ গোটেই বডিটোত আৰু কালাৰটো আচলতে ভিডিঅ'টোত কিয় এনেকুৱা আহিছে হয়তো ভালকৈ স্পষ্ট নহ'বও পাৰে ফুলখিনি মানে সৰু বুটাকেইটা চ' কালাৰটো ডাৰ্ক আহিছে এইযোৰ পিন্ধি দেখুওৱা হ'ব আপোনালোকে চাব কেনেকুৱা লাগিছে জনাব কমেণ্টত এইযোৰ কাপোৰযোৰ হ'ব পাৰে অকণমান চিম্পল কিন্তু আৰু চিম্পল বস্তুৱে খুব বেছি ধুনীয়া লাগে চবেই জানে চিম্পলবোৰে ভাল লাগে হয়তো লাষ্টত এইযোৰ কাপোৰ যিযোৰ দেখাম মই আপোনালোকক এইযোৰ কাপোৰ মায়ে জীয়ৰী থাকোঁতে বোৱা মানে বিয়া নোহোৱা আগতেই বোৱা হয় আৰু এয়া এখন মেখেলাখন চাব আপোনালোকে গাইজ মোৰ ভণ্টি কিন্তু বহুত ডিষ্টাৰ্ব কৰিছে মাজত আপোনালোকে বেয়া নাপাব মোৰ অলপ হাঁহি উঠিছে এইবোৰ বদমাছ আৰু চাওক এইখন মেখেলাখন মানে এইটো কালাৰটো কি বুলি ক'ম ক্ৰীম চ' গাইজ এইযোৰ কালাৰটো কি হয় মানে এতিয়া কি ক'ম হেৰি আপোনালোকে চাওকচোন কালাৰটো ক্ৰীম কালাৰো নহয় অলপ বেলেগ টাইপৰ মই ধৰিব ক্ৰীম বুলিয়ে কৈছোঁ আৰু এতিয়া ক্ৰীম কালাৰ টাইপ পিংক কালাৰ দিছে তলত আৰু গ্ৰীণ আৰু পিংকত এনেকৈ ফুল বাচিছে বুটা বাচি দিছে আৰু চিম্পল আৰু পুৰণা ডিজাইনৰ হ'লেও কাপোৰযোৰ ইমানেই বেছি ধুনীয়া লাগে ন পিন্ধিলে চিম্পল যে খুব বেছি ভাল লাগে আৰু চাদৰখন এনেকুৱা এইটো পতি বচা আছে মায়ে আগতেই বোৱা দেই চ' মাৰ কাৰণে হ'লেও এটা লাইক কৰি দিব আৰু আপোনালোকে ইমান বেছি ধুনীয়া কাপোৰ মায়ে বৈছে এয়া পতিটো এনেকৈ দিছে হয়তো ভিডিঅ'ত ভাল নহ'বও পাৰে দেই এয়া পতিটো আৰু আগটোতো সেনেকৈয়ে দিয়া হৈছে আগটো মেখেলাৰ নিচিনাই এয়া আৰু গোটেই বডিটোত চাদৰখনৰ এনেকৈ বুটা বাচি দিয়া হৈছিল চাওক গ্ৰীণ আৰু পিংকত কালাৰকেইটা খুব বেছি কিউট বহুত মৰম লগা এযোৰ মেখেলা চাদৰ আৰু এইবাৰ দেখুৱাম আপোনালোকক এযোৰ অথনি যে দেখাইছিলোঁ যিযোৰ গ্ৰীণ কালাৰ এইযোৰ লগতে বোৱা একেলগে মানে বোৱা এইযোৰ কাপোৰ গ্ৰীণ কালাৰে হয় এয়া চ' গাইজ এটা কথা কৈ লওঁ মই মাজতে আৰু ভিডিঅ'টো আচলতে যিহেতু এযোৰ কাপোৰ মই ধুনীয়াকৈ দেখুৱাইছোঁ ন অকণমান দীঘল হ'ব চাগে যদি বেছি দীঘল হৈ যায় মই দুটা পাৰ্ট কৰিম পাৰ্ট 1 আৰু পাৰ্ট 2 তো ফাৰ্ষ্ট পাৰ্ট 1 বুলি দিলেতো আপোনালোকে গম পাবই তো নেক্সটত মই পিছদিনাই পাৰ্ট 2 ভিডিঅ' দিম আপোনালোকে চাব আৰু এইবাৰ এইযোৰ কাপোৰ যিযোৰ গ্ৰীণ কালাৰ এইযোৰ লগতে বোৱা হৈছিল এইযোৰ কি ক'ম আৰু সেই আগৰযোৰ নিচিনাই খুব বেছি ধুনীয়া আচলতে নতুনকৈ বোৱা হয় তাঁতশালৰ পৰা কাটি থৈছে চিলোৱা নাই সেয়া চব এনেকৈয়ে আছে এখন মেখেলা যিহেতু চিলোৱা নাই তথাপিও এখন পিন্ধি দেখুওৱা হৈছে আপোনালোকক নিচিলোৱাকৈ এইখন মেখেলা চাওক কিমান বেছি ধুনীয়া লাগিছে চাওক সেয়া চাওক দেখিছে যিটো য়েল্লো কালাৰ তলত য়েল্লো ভায়োলেট আৰু হোৱাইট দিয়া হৈছে গ্ৰীণত এয়া দেখিছে যেহেতু তলৰ ফুলটো চাওক কিমান ধুনীয়া আৰু ইমান বেছি ডাঙৰ ন আচলতে এইবোৰ বাচিবলৈ বহুত কষ্ট হয় মোৰ মায়ে বাচি থাকে মই দেখিছোঁ কষ্ট হয় আৰু খুব বেছি ধুনীয়া লাগে মেখেলা চাদৰযোৰ কষ্টও সোমাই আছে মৰমো সোমাই আছে এইবোৰত এয়া আৰু চাদৰখন সেই গেৰ দিয়ে বোৱা হৈছে আজিকালিৰ ষ্টাইলত চাদৰখনো এনেকৈ গেৰৰ ষ্টাইলতে বোৱা হৈছে আৰু দেখিছে ইয়াত কোনো পতি আচলতে কাটি অনা হৈছে তো পতি চতি একো লগোৱা নাই চিলোৱা হোৱা নাই এয়া
আগটো এনেকৈ দিয়া হৈছে আৰু একে ইজোৰৰ নিচিনাই এনেকৈ গোটেই বডিটোত বুটা বাছি দিয়া হৈছে এনেকৈ সৰু সৰুকৈ হোৱাইট য়েল্লো আৰু বেগুনীয়া কালাৰৰ এইটো গেৰটো যিটো এনেকৈ ল'লে এডোখৰত পৰে আৰু ধুনীয়া লাগে দেখিবলৈ আজিকালি চব মেখেলা চাদৰতে এয়া চাওক কিমান বেছি ধুনীয়া লাগিব ন এইবোৰ কাপোৰ পিন্ধিলে বোৱা কাপোৰ আৰাম এইটো গেৰটো এইটো আৰু তেনেকৈ ইফালেও ইটো আগটো একেই হ'ব তেনেকৈ আৰু গোটেই বডিটো তেনেকৈ সৰু সৰু বুটা খুব বেছি ফেভৰেট হয় কিছু মোৰ ব্লেডটো দেখা